আমৰ আচাৰ বুলিলে লোভ লাগে আৰু আজি মই আমৰ আচাৰনো মই কেনেকৈ বনাই আপোনালোকক শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তাৰ বাবে মই এইখিনি আম লৈছোঁ মই ইয়াতে 4 কেজি আছে আৰু ইয়াতে পুকীয়া চুকীয়া ওলাব পাৰে, কাটনো যাব বহুত। আৰু এইখিনি প্ৰথমতে ভালকৈ ধুই ল'ম। ইয়াত মেইন বস্তু হৈছে ভালকৈ ধুই কটাৰ আগতে ভালকৈ শুকুৱাই ল'ব লাগে। আৰু এটা মই ভালকৈ টুকি লৈছোঁ, টুকি পেলাই এখন ডলাত মই ৰ'দত মেলি দিম যাতে পানী অকণো ৰৈ নাযায়। এইটো কথা মন কৰিব, পানী ৰৈ গ'লে আচাৰটো ভেঁকুৰি যায়। আৰু আপোনালোকে নহ'লে শুকান কাপোৰে মচিও ৰ'দাই ল'ব পাৰে। মই এতিয়া দি দিছোঁ যে চোকা ৰ'দ। আৰু এতিয়া আমখিনি মই এটা জোখত কাটি লৈছোঁ। বেছি ডাঙৰকৈ কাটিলে আচাৰটো কেতিয়াবা নষ্ট হয়, আধা এৰি দিয়ে। আৰু এইখিনি যিহেতু বুঢ়া, মই এইখিনি নিমখ দি 2 দিনৰ বাবে ৰাখিম। আপোনালোকে কুমলীয়া আম হ'লে এদিনৰ বাবে ৰাখিব নিমখ দি। আৰু 2 দিনৰ পিছত এইখিনি চাওকচোন মোৰ প্ৰায় শুকাই যাব হ'লে দেখাইছোঁ। আৰু লগতে মই দিছোঁ কেইটামান নহৰু আৰু জলকীয়া শুকুৱাই লৈছোঁ। নহৰু দিলে আচাৰটো নেভেঁকুৰে। আৰু এইখিনি মই হালধি সানি ল'লোঁ ৰ'দত দিয়াৰ পিছত, মানে শুকোৱাৰ পিছত সানিছোঁ। আৰু এতিয়া মই মছলা ৰেডি কৰিছোঁ। মছলাৰ বাবে মই আধা কাপ লৈছোঁ চব গুটি আৰু 1 কাপ লৈছোঁ সৰিয়হ। আৰু এইখিনি মই জাষ্ট কেৰাহীখন গৰম কৰিছোঁ আৰু আজোৱাইন দিলোঁ দেই 3 চামুচ। কেৰাহীখন জাষ্ট হাই ফ্লেমত গৰম কৰিছোঁ আৰু গেছটো নুমুৱাই তাতে মছলাখিনি গৰম কৰিছোঁ, ভাজি থকা নাই। আৰু তেতিয়া বৰ ধুনীয়া মানে এটা সুগন্ধ আহে মছলাখিনিৰ পৰা। আৰু এতিয়া মই ইয়াতে জলকীয়াখিনি দি ইয়াতে কি দিম চাব দেই, পেষ্ট কৰি মই এইখিনি দিছোঁ ভিনেগাৰ। আপোনালোকে পানী দি নিদিব, পানী দি দিলে মছলা আচাৰখিনি ভেঁকুৰি যাব। মই ভিনেগাৰ দিছোঁ 1 কাপ। আৰু এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। আৰু এইখিনি মই এতিয়া এখন কেৰাহী ফালে পাতি দিছোঁ। কেৰাহী গৰম হ'লত ইয়াতে মই মিঠাতেল দিছোঁ আধা লিটাৰ প্ৰায়। এইটো মই ইঞ্জিনৰ কাটচিঘানিটো দিছোঁ। যিমানে ভাল তেল দিয়ে সিমানে আচাৰটো খাবলৈ ভাল হয়। আৰু এইখিনি অকণমান লৰাই লৈছোঁ। ইয়াতে মই কেৱল 5 ফোৰণ দিলোঁ আৰু নহৰুখিনি দিলোঁ। নহৰুখিনি ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া মই পেষ্টখিনি দি দিলোঁ। অন কৰিব, গেছটো একদম কমত ৰাখিব। আৰু এইখিনি অকণমান লৰাই পেলাই মই প্ৰায় 2 মিনিটৰ কাৰণেহে এইখিনি ভাজিম। আৰু ইয়াতে মই 2 চামুচ কাশ্মীৰী গুড়িটো দিছোঁ, কালাৰৰ কাৰণেহে দিছোঁ। এইটো আপোনালোকে নিদিবও পাৰে, মই কালাৰৰ কাৰণে দিছোঁ। আৰু এইখিনি মোৰ এটা হৈ গ'ল। আৰু এতিয়া এইখিনি গৰমে আমৰ আচাৰখিনি বাকি দিছোঁ। আৰু এইখিনি গৰমে বাকি দিব। আৰু এইখিনি ভালকৈ মিলাই ল'ব। যিহেতু এই আচাৰটো বহুত দিন আপোনালোকৰ বেয়া নহয়, যিহেতু ভিনেগাৰো দিয়া আছে। আৰু এই যেতিয়া আমটো মানে ভালকৈ গেলিব, এইটো মানে ভিনেগাৰৰ পৰা এটা মিঠা ভাৱ আহিব। আৰু যেনেকৈ টেঙা, মিঠা, জ্বলা আচাৰটো বহুত ভাল হয় খাবলৈ। আপোনালোকে বনাই চাব। আৰু মাজে ৰ'দত দি থাকিব। ৰ'দত দিয়াৰ পিছত আপোনালোকে সাঁফৰটো মানে গৰমে মাৰি নিদিব। সাঁফৰটো অকণমান খুলি ৰ'দত দিব, তেতিয়া আচাৰটো ভাল হৈ থাকে। আৰু এটা কাঁচৰ বৈয়ামত মই ভৰাই ৰাখিছোঁ। আৰু কাঁচৰ বৈয়ামত ৰাখিলে ভাল হয় খাবলৈ। আৰু এইখিনি মই ছাইডত যিখিনি লাগে এখন শুকান কাগজেৰে মচি থ'ম। আপোনালোকে মচি ভালকৈ থ'ব। আৰু ঠাণ্ডা হ'লে সাঁফৰটো টানকৈ মাৰি থ'ব, গৰমে নামাৰিব। আৰু আজি আচাৰটোৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব।